আঁচনি লাভৰ পৰা বঞ্চিত হয় প্ৰকৃত হিতাধিকাৰী। হাজাৰবাৰ প্ৰতিবাদ কৰিও লাভ নকৰে কোনো সুবিধা। এইবাৰ লাহৰীঘাট গৰিয়াবৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰিয়াবৰী গাঁও পঞ্চায়তত ১ শতাধিক চিৰৰোগীয়া বিকলাংগ বিধৱা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লোকসকলে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হোৱাত পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি কৰাৰ বাবে প্ৰশাসনে স্থানীয় সমাজসেৱকক দায়িত্ব দিছিল। কিছুমান দালাল শ্ৰেণীৰ লোকে যেনে মাইনুল হক, জিয়াবুৰ ৰহমান, নুৰ মহম্মদ এই বাছনি কমিটিত সোমোৱাত ধনৰ বিনিময়ত ধনী লোকসকলক এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। বাছনি কমিটিয়ে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ পৰিয়ালৰ লোকসকলক আৰু ধনৰ লেনদেনৰ বিনিময়ত এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত বঞ্চিত হৈছে দুখীয়া দৰিদ্ৰ হিতাধিকাৰীসকল। সেয়ে ভুক্তভোগী হিতাধিকাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। ইফালে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হোৱা মহিলাসকলক এই আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে। কওকচোন কি সমস্যা হৈছে? আমাৰ সমস্যা মানে গৰিয়াবৰী পঞ্চায়তৰ প্ৰায়বিলাক ৱাৰ্ডতে তাৰমানে যিবিলাক তাৰমানে আপোনাৰ এই অৰুণোদয় আঁচনিৰ নামত যোনবিলাক তাৰমানে হেৰি কৰিছে, লিষ্ট বনাইছে, এই ফাইনেল লিষ্টটোত যোনবিলাক কৰিছে চবৰে তাৰমানে বেকু বাওনা চলি আছে ইয়াত। আৰু প্ৰথম পুৰণা যোনটো লিষ্ট আছিলে, পুৰণা লিষ্ট মতে তাৰমানে এটা নাম নাই। আৰু বিধৱা মানুহ, বৃদ্ধ পেঞ্চন তাৰমানে বৃদ্ধ মানুহ যোনবিলাক তাৰমানে বিধৱা মানুহ যোনবিলাক হেণ্ডিকেপ এজনেও পোৱা নাই। তাৰমানে চবৰে নাম পুৰণা লিষ্টত থকা মানুহবিলাকৰ নামো কাটিছে। আৰু সম্পূৰ্ণৰূপে এইবিলাক নতুন যোনটো লিষ্ট হৈছে সম্পূৰ্ণ ভুৱা। সেইকাৰণে এই ৰাইজ ওলাই আহিছে, মাইকী মানুহবিলাক ওলাই আহিছে। তাৰে বিবেচনা কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়ালৈ আমি অনুমোদন ধৰ্ণা দিছোঁ যে আকৌ যাতে ৰিকনফাৰেন্স কৰে। তাকে কি সমস্যা হৈছে? তাৰমানে আমাৰ গৰিয়াবাৰী গাঁও পঞ্চায়তৰ ৬ আৰু ৫ নম্বৰ ৱাৰ্ডত ১৩০০ ভোটাৰ আছে। ইটোৰ ভিতৰত ১০৬টা ফৰ্ম আহিছে, 2টা ৱাৰ্ডত মিলাই। এতিয়া যি উপযুক্ত তাৰহে পাব লাগে। বাকী চিন্তা কি কৰিব, এইটো অফিচে কৰিব। আৰু বিধৱা, বিকলাংগ, বিবাহ বিচ্ছেদ কেতিয়া পাব লাগে। এতিয়া ৰাইজ ওলাই আহিছে, ৰাইজে এটা অনুৰোধ জনাইছে যে আমাৰ বস্তুকেইটা পাব লাগে। এবাৰ কি আপোনাৰ নাম অহা নাই নেকি? এবাৰ লিষ্টত আপোনাৰ নাম অহা নাই? আগত পাইছিলে আপুনি? ব্যুৰো ৰিপৰ্ট, PB সংবাদ।